গাইজ আজি ব্ৰেকফাষ্টত বনাম পালক পুৰি। এয়া ফ্ৰেছ পালেং লৈছোঁ পালক পুৰি বনাবৰ কাৰণে। এয়া কেৰাহীত পানী উতলিব দিছোঁ। এতিয়া পালেংখিনি ইয়াত দি দিছোঁ আৰু এইখিনি অকণমান টাইম বইল হ'ব দিম। পালেংখিনি বইল হৈ গ'ল। এতিয়া এইখিনি নমাই অকণমান টাইম ঠাণ্ডা হ'বলৈ দি দিম। পালেংখিনি অকণমান টাইম ঠাণ্ডা হোৱাৰ পিছত এয়া মিক্সিং জাৰত লৈ লৈছোঁ আৰু এইখিনি এটা পেষ্ট বনাই ল'ম। তাত 4 ফুটামান নহৰু দিছোঁ, তাৰপিছত কেইটামান গোটা জিৰা আৰু লগতে কেঁচা ধনিয়াৰ পাত অকণমান দি দিছোঁ আৰু ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া চাওক ধুনীয়া এটা পেষ্ট বনি গৈছে। এতিয়া পালেঙৰ পেষ্টখিনি আটাৰ লগত মঠি ল'ব লাগিব পুৰি বনাবৰ কাৰণে। এয়া আটাৰ লগত দি লৈছোঁ। তাৰপিছত ইয়াতে নিমখ এয়া সোৱাদ অনুযায়ী এড কৰিছোঁ। কেইটামান আজৱাইন এড কৰিছোঁ আৰু ৰিফাইন তেল এড কৰি এইখিনি এতিয়া ধুনীয়াকৈ মঠি ল'ম কুহুমীয়া গৰম পানীৰে। এয়া আটাখিনি মঠি লোৱা হৈ গৈছে আৰু ধুনীয়াকৈ লাডু বনাই লৈছোঁ আৰু এতিয়া এইখন পুৰিখন ধুনীয়াকৈ বেলি আছোঁ। এয়া তেল গৰম হোৱাত পুৰিখন দি দিছোঁ আৰু কি ধুনীয়াকৈ পুৰিখন ফুলি গৈছে। এয়া চাওক গাইজ, এনেকৈ বনাই খাব আপোনালোকেও যদি নাই খোৱা। বহুত বেছি টেষ্টি লাগে পালক পুৰি বনাই খাই আৰু হেল্থিও হয়। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে, একদম ইজিও হয়। আমাৰ আজিৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, টেষ্টি পালক পুৰি আৰু লগতে মই বুটৰ দাইল বনাইছিলোঁ। আজি আমি টেষ্টি ব্ৰেকফাষ্ট কৰিলোঁ গাইজ। গাইজ ইয়াতে টেষ্টি পুৰি খাই লওঁ, পালক পুৰি আপোনালোকৰ পিছত লগ পাই আছোঁ। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল সোনাশ্ৰী। আশা কৰিছোঁ গাইজ আপোনালোক সকলোৱে ভালে আছে। ময়ো আছোঁ আৰু ভাল বেয়াৰ মাজতে, ইমানো ভাল নহয়, চৰ্দি হৈ আছে। এতিয়ালৈকে ভালে হোৱা নাই, 15 ডেজ মানে হৈ গ'ল, বাট এতিয়ালৈকে চৰ্দি একদম ভাল পোৱাই নাই মানে। ৰিচেণ্ট এতিয়াও আছে অকণ আৰু লগতে কাহ তেনেকুৱা আৰু বহুত বেছি কষ্ট পাইছোঁ এইবাৰ চৰ্দিত। অইনবাৰ চৰ্দি হ'লে 5 ডেজ মান থাকি যায়, ভাল হৈ যায়, বাট এইবাৰ নাজানো কি হৈছে, ইমান দিন হৈ গ'ল ভালেই পোৱা নাই। ঔষধ খাইছোঁ, কি কৰিছোঁ, তথাপিও ভাল পোৱা নাই। সেয়া দেখা পালে আপোনালোকে গাইজ ব্ৰেকফাষ্ট বনালোঁ, পালক পুৰি বনাইছিলোঁ আজি ব্ৰেকফাষ্টত আৰু লগতে আছিলে বুটৰ দাইল। তেনেকৈ খালোঁ। আজি ছানডে স্পেচিয়েল। আৰু গাইজ ভাবিলোঁ এটা ব্লগ বনাই দিওঁ আজি। বহুত দিন হৈ গ'ল ব্লগ দিয়াই নাই, গাও ভাল নাছিলে, সেইটো কাৰণে ব্লগ দিব পৰা নাছিলোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো শেষলৈকে চাব আৰু যিবিলাকে ছাবস্ক্ৰাইব নাই কৰা এতিয়ালৈকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব। মোৰ জাষ্ট 1K হৈছে, আপোনালোকে যেন মোক ছাপোৰ্ট কৰে গাইজ প্লিজ। আৰু গা পা ধুই আহিলোঁ, মূৰ চুৰ ধুলোঁ। আজি নতুন শ্বেম্পু ইউজ কৰিছোঁ মানে। পূৰা চুলি চাওঁ কেনেকুৱা হয়। ঠাণ্ডাৰ দিনত বহুত চুলিবিলাক ডেমেজ হৈ যায় একদম। আৰু এয়া মই মামাআৰ্থৰ এইটো শ্বেম্পু ইউজ কৰিছোঁ। শ্বেম্পু আৰু কণ্ডিশ্যনাৰ একেই আৰু মানে। মামাআৰ্থ এগপ্লেক্স শ্বেম্পু উইথ এগ প্ৰটিন এণ্ড কলাজিন মেড ছেফ ডাৰ্মাটলজিকেলি টেষ্টেড ফৰ অল হেয়াৰ টাইপছ। এইটো কণী থকা মানে, এইটো নতুনকৈ মানে মামাআৰ্থে লঞ্চ কৰিছে হ'ল কেইদিনমান। মই ভাবিলোঁ এইটোকে ইউজ কৰিছোঁ, যিহেতু কণী আছে, কণীটো আমাৰ চুলিৰ কাৰণে এনেও ভাল হয় আৰু এনেই ডাইৰেক্ট কণী লগালে বহুত বেছি গোন্ধ, সেইটো কাৰণে মই ভাবিলোঁ মামাআৰ্থৰ এগপ্লেক্স মানে এইটো শ্বেম্পুটো অৰ্ডাৰ কৰি দিওঁ। এইটো মানে জাষ্ট যোৱাকালি আহিছে শ্বেম্পুটো, দামটো 349। এয়া আপোনালোকেও মানে যদি বিচাৰে ইউজ কৰিব পাৰে। মই জাষ্ট বেয়া বুলি নকওঁ, ভালেই হয়, যিহেতু কণী আছে, কণী থাকিলে কিয় বেয়া হ'ব। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, যদি আপোনালোকে বিচাৰে বাই কৰিব পাৰিব। আজি ব্লগটো ষ্টাৰ্ট কৰি দিলোঁ, মানে ঘৰতে আছোঁ যিহেতু কিনো দেখামেই আৰু ৰেচিপিবিলাককে দেখাই থাকিম, যিহেতু ঘৰত আছোঁ। ঘৰততো একো বেলেগ কাম নাথাকে ন, ঘৰত সেইবিলাকে দেখাই থাকিব পাৰিম, ৰেচিপি সেইবিলাকে আৰু। ঘৰত নহ'লে কি কৰি থাকিম, বাহিৰত গ'লেহে ভাল ভিডিঅ' বনাব পাৰি, বাট বাহিৰততো তেনেকৈ যোৱাই নহয়। সেয়াই আৰু চাই থাকিব গাইজ আপোনালোকে।
আৰু আপোনালোকে যদি বিচাৰে মোক ইনষ্টাটো ফ'ল' কৰিব গাইজ। ইনষ্টাৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়াই আছে আৰু স্ক্ৰীণতো দি দিম মই। চ' পাপা গৈছিলে বজাৰত নহয় দোকানত, মানে চিকেন আনিবৰ কাৰণে। চিকেন লৈ আনিলে, এতিয়া বনাওঁ লাঞ্চ। এয়াই গাইজ, ঘৰত থাকিলে লাঞ্চ, ডিনাৰ, ব্ৰেকফাষ্ট এইবিলাকে দেখি থাকিব, উপায় নাই। বৰ পালেও উপায় নাই আৰু। চ' বনাওঁ এতিয়া চিকেন আৰু পোলাও খাম আজি, টেষ্টি। এতিয়া পোলাও বনাবলৈ এয়া ঘি দিছোঁ অকণমান, আৰু লগতে ৰিফাইন অইলো দিম, এয়া 2 চামুচ। আৰু মই পোলাওটো কুকাৰতে বনাম, ইজি হয় বনাবলৈ। মই একদম ইজি প্ৰচেছত আপোনালোকক মানে দেখাইছোঁ মই কেনেকৈ বনাওঁ আৰু সেইটোৱে। এতিয়া মই এড কৰিছোঁ পিঁয়াজ। এয়া মই এটা পিঁয়াজ ব্যৱহাৰ কৰিছোঁ, আৰু লগতে অকণমান টাইম ফ্ৰাই কৰি নহৰুখিনিও দি দিছোঁ। আদা মোৰ তাত নাছিলে, সেইটো কাৰণে অকল নহৰু দিছোঁ। নহৰু আদাটো নিদিলেও একো নাই, বাট তথাপি দিছোঁ মই। তাৰপিছত ইয়াতে পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মই গাজৰ দি দিছোঁ অকণমান। গাজৰখিনি এনেই জাষ্ট স্কুৱেৰ চাইজত কাটিছোঁ। গাজৰখিনি অকণমান ফ্ৰাই কৰি ইয়াতে মই কাজু আৰু কিচমিচ কেইটামান দি দিছোঁ। তাৰপিছত এইখিনি অকণমান টাইম লৰাই লৈ আকৌ মই ইয়াতে কেঁচা মটৰ কেইটামান দিছোঁ। এয়া যিহেতু মটৰৰ ছিজন হয়, চ' অকণমান মটৰো দি দিছোঁ। তাৰপিছত জাষ্ট এবাৰ দুবাৰ লৰাই কিনে ইয়াতে মই জহা চাউলখিনি এড কৰি দিম। যিহেতু মই আজি জহা চাউলৰ পোলাও বনাইছোঁ, সেইটো কাৰণে জহা চাউল এতিয়া এড কৰিম। চাউলখিনি ধুই থৈ দিছিলোঁ অলপমান আগতে, চ' এতিয়া এড কৰি দিছোঁ। কোমলি আছে ধুনীয়াকৈ। এতিয়া জাষ্ট অকণমান লৰাই ল'ম, বেছি টাইম লৰাব প্ৰয়োজন নাই। জাষ্ট অকণমান টাইম লৰাম, বেছি লৰালে হয়তো ভাগি যাব পাৰে, সেইটো কাৰণে অকণমান টাইম লৰাই ইয়াতে মই গৰম পানী এড কৰি দিম। আৰু পানীও আমি বেছিকৈ এড কৰিব নালাগে, জাষ্ট অকণমানে এড কৰিব লাগিব। আৰু তাৰপিছত ধুনীয়াকৈ এটা হুইচেল মাৰিব লাগিব, অকল এটা হুইচেল। জহা চাউলত এইটো কথা মন কৰিব গাইজ, মানে মই আগতে মন কৰা নাছিলোঁ, বাট এতিয়া কৰিছোঁ। এদিন বনাওঁতে মানে কৰিলোঁ আৰু তেনেকৈ। জাষ্ট অকণমান পানী দিব, মই যিমানখিনি দিছোঁ সিমানখিনিমান, আৰু তাৰপিছত এটা হুইচেল মৰাই দিব। বাছ, ধুনীয়া পোলাও ৰেডি হৈ যাব আপোনালোকৰ। গাইজ পূৰা মেচ হৈ আছে। এতিয়া বনাই আছোঁ চিকেনখিনি। অকণমান পানী দিম, জাষ্ট গ্ৰেভিয়ে বনাম, একদম কাৰী টাইপৰ বনাম, যিহেতু পোলাওৰ লগত কাৰী টাইপৰ খায়ে ভাল লাগে। পোলাওখিনি হৈ গ'ল, এতিয়া মানে চিকেনখিনি ইয়াতে বনাই আছোঁ, লগতে পাপৰ ফ্ৰাই কৰোঁ। চ' সেয়া কৰি আছোঁ। কি ধুনীয়া খিলা একদম এটা হৈছে পূৰা। চাওক গাইজ, পোলাওখিনি চাওক, একদম এটা হৈছে, কি ধুনীয়া মানে। চ' গাইজ, আমাৰ টেষ্টি পোলাও আৰু লগতে চিকেন কাৰী ৰেডি হৈ গ'ল এয়া। আৰু লগতে পাপৰ আৰু মই নেমু টেঙা এড কৰিছোঁ। আৰু গাইজ, আমাৰ নিচিনাকৈ কোনে এই ঠাণ্ডাৰ দিনকেইটাত বাহিৰত এনেকৈ বাৰান্দাত ৰ'দত ভাত খাই জনাবচোন। আমি কিন্তু প্ৰায়ে মানে দুপৰীয়া টাইমত এনেকৈ বাহিৰতে অকণ ৰ'দ ওলাই থাকে নহয়, 2:30মান বজাত, 2:30মান, তো সেইখিনি টাইমত আমি মানে ভাত খাওঁ বেছিভাগ। ভাত পানী খাই আহিলোঁ, মানে বাচন বৰ্তনো ধুলোঁ। সেইটোৱে আৰু, ভাত পানী খালে আৰু বাচন বৰ্তন ধুব লাগিব, সেইটোৱে কৰিব লাগিব। তাৰপিছত ভাবিলোঁ অকণমান স্কিন কেয়াৰ কৰোঁ, ভাত চাত বনাই অকণমান স্কিন কেয়াৰ কৰোঁ। এয়া মই পেক এটা বনাই আনিছোঁ। ইয়াত আছে গাখীৰৰ সৰটো, আৰু তাৰপিছত হেৰি আছে, মৌৰ জোল আছে অকণমান, মৌ আৰু মানে হানি আছে, হানি আৰু গাখীৰৰ সৰ। চ' এইটো অকণমান লগাই লওঁ, মানে খাবও পাৰি, এইটো মিঠা লাগিব চাগে। ঠাণ্ডাৰ দিনত আমাৰ স্কিনটো একদম ডাল হৈ যায়, নহয়নে গাইজ? একদম মানে হেৰি হৈ যায় আৰু, একদম ফাটি কিবা কিবি বেয়া একদম হৈ যায়, ৰাফ হৈ যায়, একদম শুকান হৈ যায়, ড্ৰাই একদম পূৰা। চ' সেইটো কাৰণে মানে এনেকৈ যদি ঘৰতে পেক বনাই লগোৱা হয় না, চ' বহুত ভাল আৰু। ঠাণ্ডাৰ দিনত মানে অলপ টেনশ্যনে লাগি যায়, স্কিনটো একদম বেয়া হৈ যায় যে। চ' এনেকৈ ঘৰতে
লগাওঁ কেতিয়াবা। আপোনালোকেও এনেকৈ লগাব পাৰে, একো বেলেগ বস্তু নালাগে, চব ঘৰুৱা হয়। সানি আৰু গাখীৰৰ সৰ অকণমান লগাই এনেকৈ লগাই থৈ দিব 15 মিনিটমান, তাৰপিছত ধুই পেলাব বাছ। নহ'লে বা আপোনালোকে যদি বিচাৰে গাখীৰৰ সৰ নহ'লে হালধিও লগাব পাৰে, তেনেকুৱা। বা গাখীৰৰ সৰ লগতে অকণমান নাৰিকলৰ তেল দিব পাৰে, কক'নাট অইল অকণমান ইউজ কৰিব পাৰে, তেনেকৈও দিব পাৰে। যেনেকৈ ইচ্ছা সেনেকৈ কৰিব পাৰি। এইটো ঘৰতে ইমান ধুনীয়াকৈ পেক বনাই ল'ব পাৰি। এনেও মানে কিনাবোৰতকৈ ঘৰৰ পেকটো বহুত মানে ভাল হয়। চ' সেইটোৱে আৰু ময়ো কেতিয়াবা এনেকৈ ইউজ কৰোঁ। এইখিনি এতিয়া মোৰ অকণমান ৰৈয়ে গ'ল, এইখিনি আকৌ কালি মই লগাব পাৰিম। চ' সেয়াই, আজি পূৰা টেষ্টি টেষ্টি পোলাও আৰু চিকেন খালোঁ। আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ ৰেচিপি। তেনেকৈ কিনো শ্বেয়াৰ কৰিম, আপোনালোকেতো জানেয়ে। চ' বৰো পাব, আৰু ঘৰত থাকিলে একো বিশেষ তেনেকুৱা নাইও দেখাব লগা, আৰু সেইটো কাৰণে আৰু অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ' এতিয়া মানে 15 মিনিটমান থাকোঁ, থকাৰ পিছত ধুই পেলাই তাৰপিছত অকণমান শুই যাম আৰু পুৰা ধুনীয়াকৈ। তাৰপিছত ইভিনিঙত আপোনালোকক লগ পাই আছোঁ। বাই বাই গাইজ। হাই গাইজ, ভিডিঅ'টো আজি ইমানতে এণ্ড কৰিছোঁ। এয়া ৰাতি ডিনাৰ কৰিবলৈ লৈছোঁ। আজি ডিনাৰত এয়া খিচিৰি, তাৰপিছত কণী আছে, বইল কণী আৰু পাপৰ, এনেদৰে আমি আজি খালোঁ।